Hi friends, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আমাৰ টিকু কান্দি আছে, চিয়া ইয়া কান্দি আছে, কান্দি থাকে আজিকালি এইজনী। ইয়াত দুটাই গাড়ীত অকণমান দিগদাৰ কৰিলে। তাৰে পিছত আহি আমাৰ ওচৰতে মানে হোটেল এখন দেখা পালোঁ। সেইখনত আমি গোটেইকেইটা সোমাই কি খাওঁ কি নাখাওঁ বিচাৰি আছোঁ, কোনটো বস্তু খালে ভাল হয়। আৰু ভালো লাগিল সোমাই। সিহঁতে গাড়ীত অকণমান দিগদাৰ কৰি আছিলে, কিবা খাওঁ লাগিছে সিহঁতৰ দুটাৰে। সৰুজনী কান্দি আছে, তাইকো কিবা এটা খুৱাই দিলোঁ। তাৰপিছত ডাঙৰজনীও কিবা খালেও ল'লেও তাইও। তাৰপিছত জুচ খাব বিচাৰিছে, জুচ এনেকৈ কিবা কিবি ল'লে আৰু। নহ'লে বিৰাট দিগদাৰ কৰি থাকে সিহঁত দুটাই। আৰু ভালো লাগিছে, গোটেইখিনি বস্তু পোৱা যায়। বেছি দিন হোৱা নাই মানে ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিবৰ কাৰণে। ভাল লাগিছে, মিঠাইটো খাই বিৰাটেই ভাল লাগিছে। এয়া পকৰা বনাই থৈছে, ইয়াতে লৈছোঁ আমি গাড়ীত খাবৰ কাৰণে। ইয়াৰ পৰা মিঠাই খালোঁ আৰু। ইমান ধুনীয়াকৈ সজাই থৈছে, কিবা এটা খাওঁ লাগি গৈছে। আপোনালোকে মিঠাই খাই ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। মিঠাই লৈ ল'লোঁ আৰু ওলাই আহিলোঁ। এতিয়া ওলাই আহি দেখিলোঁ যে বাহিৰত ধুনীয়াকৈ ইহঁতে আমি তাৰ পৰা আহি টাইলছ চাবলৈ সোমালোঁ। মানে ঘৰৰ কাৰণে টাইলছ লাগিছিলে, সেইটো কাৰণে আমি বাহিৰত গৈছিলোঁ। তাৰপিছত টাইলছ আপোনালোকক মানে যিখিনি ল'লোঁ সেইখিনি দেখুওৱা নহ'ল, কাৰণ আপোনালোকক ভালদৰে দেখুৱাম কি টাইলছ আনিলোঁ। আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব কি আনিছিলোঁ আৰু ক'ত কেনেকৈ লগালোঁ, গোটেইখিনি মই দেখুৱাম আপোনালোকক। আৰু বাহিৰত ওলাই দেখিলোঁ যে বৰষুণ পৰিছে, কি অকণকৈ বৰষুণ দিব ধৰিছে। অকণকৈ মানে নহয়, বহুত ডাঙৰ। এতিয়া ঘৰ আহি পাই গ'লোঁ। এই ঘৰত কি কৰিছে চাওকচোন, কি কৰিছে এয়া এতিয়া কিবা কৰি আছে, কিন্তু ৰাস্তাত মোক বহুত বেছি দিগদাৰ কৰি আছিলে। আৰু আনপিনে মই যেতিয়া যাই পাইছিলোঁ টাইলছৰ মাজে এইবিলাক সোমাই যায়, সেইটো কাৰণে অকণমান মানে দেখুওৱা নহ'ল। তাৰপিছত এতিয়া আহি ঘৰ পালোঁ। পাই আহিয়ে ভাত পানী খালোঁ আৰু সিহঁতক এতিয়া টোপনি খেদাব লাগে। আৰু এতিয়া যদি আমাৰ ভিডিঅ'টো চাই ভাল পায়, চিয়া ৰিচা ব্লগক আপোনালোকে নিশ্চয় এটা লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈকে বাই বাই।